আহি পাইছো আমি জন্ডিস জাৰৰ কাৰণে কিন্তু এতিয়া মানে খোলাই নাই গেটে খোলা নাই ঠিক আছে ফ্ৰেন্ডছ চাই থাকিব So finally friends ইয়াতে আহি পালো আমি হেয়া চাওক জন্ডিস চিকিৎসা প্ৰতিদিন ৰোগীৰ ফিস 100 টকা সময় কিবা কিবি তেনেকুৱা বেনাৰ মাৰি থৈ দিছে আৰু এয়া সব মানুহবিলাক আহিলে সাথে বহিব পাৰে এনেকৈ সুবিধা কৰি থৈ দিছে আৰু আপোনালোকে নিশ্চয় আহিব যদি যাৰ জন্ডিস হৈছে তেখেতসকলে আহক আপোনালোকে আহি ইয়াতে চিকিৎসা কৰক নিশ্চয় আপোনালোকে ভাল পাব কিয়কি এটো একদম নাম্বাৰ 1 ট্ৰিটমেন্ট হয় আৰু এটো মছলপুৰত আছে এটো একদম মানে এখনি এৰিয়াত যিমান আছে সব ফেমাস হৈ গৈছে তেখেতৰ তাতে আহে মানে কিবা জন্ডিস হলে তেখেতৰ তাতে আহে সব আমাৰ মাৰিয়ামে ইমান মানে ফুৰ্তি কৰি আছে ইয়াতে আহি ভাল পাইছে আৰু আপোনালোকে আহিব নিশ্চয় আহিব যাতে আপোনালোকৰ জন্ডিসখিনি ভাল হৈ যায় হেয়াৰ কাৰণে আহিব ওলাইছে না ঘুরা জন্ডিস হালধীয়া হালধীয়া ওলাইছে মৌৰসৰ লগত মিক্স কৰি খাবা এটো মৌৰসৰ লগত আৰু এটো এনে চলাই খাব ৰাতিও খোৱাৰ পিছত এটা 10 মিনিট পিছত এটা দিনত দুবাৰ ইটা গৈ এটা খাবা 10 মিনিট পিছত এটা ৰাতিও খোৱাৰ পিছত এটা 10 মিনিট পিছত এটা সবাই খাবা এটো মৌৰ লগত মিক্স কৰি খাবা এটা হ'ব শনিবাৰে ৰবিবাৰে আহিলে হ'ল এটা এতিয়া এইকেইদিন হালধি মাছ মাংস কণী গাখীৰ হালধি মাছ মাংস কণী গাখীৰ এইখিনি বস্তু নাখাবা আঞ্জা খাবা তুমি মচুৰ দালি আলু মটৰ সয়াবিন জিকা লেচৰা পটল ভাতকেৰেলা মচুৰ দালি আলু মটৰ সয়াবিন জিকা লেচৰা পটল ভাতকেৰেলা এইখিনি খাবা তেল মছলা গোটে খাব পাৰবা খালি হালধি নাখাবা হালধি বন্ধুসকল নমস্কাৰ আপোনালোকে চাই আছে ভিডিওটো আপোনালোকে চাই থাকিব শেষলৈকে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কিয় ভুল হৈছে যদি কমেন্ট কৰি জনাব লাইক শেয়াৰ কৰি থাকিব আৰু মানে ভিডিওটো বেছি দীঘলীয়া নকৰো আৰু ৰাতিৰ পুৱাৰ কথাটো বেছি মানে কিবা কৰিব নোৱাৰো মানে জন্ডিস অজাটো মানে জাৰিলো যিহেতু মানুহ কম মানে এতিয়া ঠাণ্ডাৰ দিন পৰিছে জন্ডিস বহুত কম মানুহৰে হয় আৰু তেনেকৈ আহিলো আৰু আমি জন্ডিস জাৰি জন্ডিস ওলাইছে আমাৰ মিছেছৰ তেনেকৈ ঠিক আছে চাই থাকিব মোৰ ভিডিওটো আৰু আপোনালোক মানুহ ভিৰ জমা দেখুৱাব নোৱাৰিলো কিয় অলপ দেৰিকৈ গ'লে আমি মানে মানুহ বহুত ভিৰ হলো এতিয়া মানে ৰাতিপুৱাই পুৱাই মানে বেছি মানুহ নহয় না সেইটোৰ কাৰণে ঠিক আছে ফ্ৰেন্ডছ মাৰিয়ামে দুষ্ট কৰি আছে গাড়ীৰ বাই চাই থাকিব বাই বাই দিয়া মা